Guys, welcome back to my YouTube channel Level Blog. Guys, আমি এতিয়া আহি পালো অনিৰুদ্ধ নাহৰতে থাম গাইজ চাওক এতিয়া আপোনালোকক দেখুৱাম ভিতৰত গৈ বলক তেতিয়াহ'লে গাইজ চব কল দিয়াৰ লগে লগে কেনেকুৱা অৱস্থা কৰি দিছে বান্দৰ আহি আহি এটেক কৰিবলৈ লৈছে আমাক তামাম ভয় লাগি গ'ল হাই গাইজ আমি এতিয়া আহি পালোঁ অনিৰুদ্ধ নাহৰতে থান চ' গাইজ বান্দৰকেইটা আমাৰ পিছে পিছে আহি আছে আহি আহি আমি এতিয়া গেটৰ সন্মুখ পালোঁগৈ গৈ দিছোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ আমি এতিয়া মেইন গেট পালোঁগৈ গাইজ আৰু ইফালে এইখন নামঘৰ হয় এয়া এইখন আৰু এতিয়া ইফালে এইখন আছে পুখুৰী এইটো এইখন পুখুৰী চব পুখুৰী কাছ আছে আমি কিবা কিবি দিম কাছৰ কাৰণে চব আহে নাহে চাম বাৰু এইখন হৈছে গেটখন এতিয়া গেটৰ ভিতৰত আমি সোমাই যাম সোমাই গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকিব গাইজ শেষলৈকে স্কিপ নকৰিব বহুত ধুনীয়া হ'ব চাই ভাল লাগিব বিৰাট সুন্দৰ পৰিৱেশ চাৰিওফালে গছ গছনি আৱৰা বহুত নিজান পৰিৱেশ হয় বহুত ভাল লগা পৰিৱেশ কিন্তু বান্দৰ ইয়াত বহুত সাংঘাতিক আছে গাইজ আমি কল আনিছিলোঁ যিটো কল দিয়াৰ লগে লগে একদম আমাক এটেক কৰিবলৈ লৈছে পূৰা বেৰি লৈছে গাইজ একদম মাৰি ল'বলগীয়া হৈছে গাইজ নহ'লে বান্দৰে যেনেকুৱা কৰিছে নহয় একদম ভয় লগা দৃশ্য হৈ গৈছে গাইজ চাই থাকিব এইখন গাইজ এইখনে হৈছে অনিৰুদ্ধ নাহৰতে থান গাইজ আমি এতিয়া আহি মেইন জেগাত পালোঁগৈ যিখন মন্দিৰ সেই থানখন আমি আহি পালোঁগৈ থানখন অলৰেডি বন আছে গাইজ বন আছে ন থৈ লওঁ বহুত সুন্দৰ পৰিৱেশ হয় বহুত ভাল লগা পৰিৱেশ হয় গাইজ ইয়াত চাৰিওফালে গছ গছনি আৱৰা গাইজ ইয়াত মানুহ আহি খানা খোৱা হয় যোনবিলাকে পাৰ্টি মানে যোনবিলাকে খানা খায় দিনত সেইকেইটা ইয়াতে ভাত পানী বনাই মেলি খাই যায় আৰু ইয়াৰ কাষেদি এখন কি হয় এখন নৈ হয় গাইজ চক মেথেকা আছে তাত কি মজা পৰিৱেশ গাইজ কি সুন্দৰ পৰিৱেশ আৰু ইফালেও আমাৰ এজনে ব্লগ বনাই আছে সেয়া সিজনে ভিডিঅ' বনাই আছে আৰু গাইজ ইয়াত আহিলে যদি আপোনালোকে বেগ লৈ আহে নহয় জানো তেতিয়া বেগ লৈ আহিলে বান্দৰবিলাকে এনেকুৱা এটা অৱস্থা কৰি দিব নহয় গাইজ মানে বেগৰ পৰা যিকোনো বস্তু থাপ মাৰি কাঢ়ি লৈ যাব বিচাৰে যদি আপুনি মাৰি নলয় নহয় আৰু এজন দুজন আহিলেতো গাইজ হামলা পূৰা কৰি দিয়ে আৰু ঠিক আছে গাইজ
আহি এজনক লগ পালোঁ, তেখেতে ইয়াতে কাম কৰে, চোৱা চিতা কৰে। সত্ৰৰ বিষয়ে অকণমান দুআষাৰ কওকচোন। সত্ৰৰ বিষয়লৈনো আমি বেছি নাজানো বাৰু, তেওঁ আচ্ছা। যিটো ক'বলগীয়াটো কৈছোঁ আৰু। হয় ধৰি লওক এই 600 বছৰ আগতে তেওঁ আপোনাৰ ইয়াত 500জোপা নাহৰ গছ ৰুইছিলে শাৰী হয়, হয়। শাৰীকৈ। হয় এই ৰোৱাৰ কাৰণে তেওঁ নাহৰতি থান বুলি হয় হয় তেওঁ হেৰি কৰিছে, হয় গৈছে ন, প্ৰতিষ্ঠা হয়, কৰি হয়। থৈ গৈছে। আচ্ছা তেওঁ আপোনাৰ 1516 চনত আপোনাৰ তেওঁ ইয়াত আৱিৰ্ভাৱ হেৰি হৈছে, হয় হৈ লৈ সত্ৰ স্থাপিত কৰিয়ে তেওঁ ইহলীলা সমাপ্ত কৰিছে আপোনাৰ 2500 কিমান তাত। অঁ আৰু আৰু আমি শুনিছোঁ ইয়াৰ পুখুৰীত কাছ আছে বোলে। আছে আছে, কাছ আছে, মাছ আছে, সকলোখিনি তেওঁ ভকতে এৰি দিয়া। আচ্ছা আচ্ছা, আমি এতিয়া কিবা কিবি দি দিলে কাছ আহিবনে? বিস্কুট দিয়া হ'লে ওলালেহেঁতেন, এতিয়া ৰিচিপ্ট দিলে নোলায় বাৰু। অঁ আচ্ছা আচ্ছা, বিস্কুট দিলে ওলায় বাৰু। অঁ বিস্কুট দিলে মাতিলে আপোনাৰ মোহন বুলি মাতিলে, আহে। কানাই বুলি মাতিলে আহি যায়। নাম দি থোৱা আছে নেকি? নাম দি থোৱা অঁ ডাঙৰ ডাঙৰ আছে আপোনাৰ। এই কাছলৈ কেইবছৰ হ'ল এনেই? কাছ এৰি দিয়া আপোনাৰ এতিয়া 20 বছৰেই হ'ল আৰু। 20 বছৰ হ'ল। 20 বছৰ হ'ল। আচ্ছা আচ্ছা, মাছ আছে নাই পুখুৰীটোত? আছে আছে। মানে ইয়াৰ মাটিকালি কিমান বাৰু? মাটি আপোনাৰ 64 বিঘা আছে। এই মাছ চাছবোৰ ধৰে নেকি? সময়তে ধৰি আপোনাৰ ধৰি লওক 10 বছৰ 15 বছৰ ধৰি মেলি বিক্ৰী কৰে বাৰু। আমাৰ ইয়াত কোনো নাখায়, আমাৰ এইটো অৰুণাচল বিক্ৰী কৰে। ইয়াৰ থলুৱা ৰাইজে নাখায় বাৰু। মাছটো কোনে দিয়ে মানে? কমিটি সমিতি আছে ন? সমিতি। এতিয়া পপকৰ্ণ দিলে আহে ন, হয়। কিন্তু পপকৰ্ণটো আমি বিচাৰি নাপালোঁ। কালিলৈ বেলেগ এদিন আহিবা, দিনত আহিবা, দুপৰীয়া টাইমত একদম মাতিলে আপোনাৰ ওচৰতে একদম লৈ পিনি খায়। এতিয়া থানখন বন্ধ আছে ন? এতিয়া বনাইছে। কিমান ৰাতিপুৱা টাইমত খোলা থাকে? ৰাতিপুৱা টাইমত খোলা থাকে। আচ্ছা আচ্ছা, এতিয়া ধৰি লওক এই বাৰিষা ছিজনটো মানুহ অলপ কম হয়, খেতি পথাৰ দিন। আপোনাৰ মাঘৰ পুৰ্ণিৰ পৰা জেঠৰ পুৰ্ণিলৈকে আপোনাৰ মানুহ একদম পূৰা আপোনাৰ হিচাপ কৰিব নোৱাৰে, 200খন 300খন গাড়ী সৰু ডাঙৰ চব মিক্সকৈ থাকে। ইয়াত ৰান্ধিবলৈ আপোনাৰ দূৰণিৰ পৰা মানুহ আহে নে? আহে দূৰণিৰ পৰা আহে। আৰু একদম দিয়াগৰ পৰা আহে, এইফালে গুৱাহাটী পাৰ হৈ আপোনাৰ মানুহ কেতিয়া কোনটো ছিজনত ভিৰ হয়? ভিৰ হয় আপোনাৰ ফাগুনৰ পহিলা দেওবাৰটোত আহিলে মানে ভিৰ পাবা। এই দিনা ফাগুনৰ পৰাই আৰু ভিৰ আৰু পহিলা দেওবাৰটোৰ পৰা। এই ফাগুনত এই মাঘত অলপ কম হয় বাৰু। এই গছজোপা যে আছে, গছজোপা মানে কেলে এনেকৈ থৈছে মানে? গছজোপা কিবা হেৰি আছে নেকি? নাই এইটো শুৱনিৰ কাৰণে এইটো ঔটেঙা গছজোপা। ঔটেঙাজোপা নহয়, নাহৰজোপা। এই তাত ভকত আপোনাৰ এইটো চাহৰ কাৰণে বনাই থৈ দিছে, মানুহ আহি বহিব পাৰে আৰু আৰামছে। সেইখনো বহা ঠাই নেকি? সেইখন নহয় ন? অঁ সেইখন সমাধি ন, সমাধিথলী। অঁ দিয়া নাই, তেওঁ আপোনাৰ সংশীলে বৈকুণ্ঠ প্ৰাণ গৈছে, তেওঁ এই লৈ গৈছে। কিন্তু এনেই আমাৰ এতিয়া নৰা সমাজৰ ভিতৰত স্মৃতি এটা লাগে নহয়, স্মৃতি হিচাপত থৈ দিছে। অনিৰুদ্ধ চক গাইজ, অনিৰুদ্ধ দেৱৰ সমাধিস্থল হয় এইখন। তেখেতৰ সমাধিস্থল হিচাপে ৰাখি থৈ দিছে। গাইজ চক, পৰিৱেশটো কি মজা পৰিৱেশ, কি মনোমোহা দৃশ্য, কি ভাল লগা। ইয়াত গৰমৰ দিনত থাকি ভাল লাগে গাইজ, একদম বহুত মজা পৰিৱেশ হয়। চাওক মোৰ পাছফালে সেইখন পুখুৰী এখন আছে, সেই পুখুৰীত আমি এতিয়া চাম। শুনিছোঁ পুখুৰীত কাছ আছে বোলে, কিন্তু কাছৰ কাৰণে আমি কিবা এটা লৈ আনিছোঁ। চাওক সেইটো দিওঁতে আহে নে নাহে আমি চাম, ঠিক আছে গাইজ। আৰু হেৰিও চক, নাহৰতি থানৰ পাছফালে গছ গছনি আছে। চ' কিমান সেউজীয়া পৰিৱেশে আৱৰা গাইজ, ভাল লাগিছে ইয়াত আহি, মজা লাগিছে থাকি, পূৰা ভাল লাগিছে গাইজ। কি সুন্দৰ পৰিৱেশ, কি চাৰিওফালে গছ গছনি আৱৰা, গছ গছনিৰ মাজতে এই অনিৰুদ্ধ নাহৰতি থানখন বনাই থৈছে, চাই বহুত ভাল লাগিছে গাইজ। কিন্তু আমি ইয়াত সেৱা কৰিব নোৱাৰিলোঁ, যিহেতু অলৰেডি ইয়াত গাইজ এই থানখন এতিয়া বন্ধ হয়। আমি পিছবেলা সময়ত আহিলোঁ সেইকাৰণে। এয়া বান্দৰ আহিছে গাইজ, বান্দৰ আহি আছে অলৰেডি।
গাইজ আমি এতিয়া পুখুৰীত চিপছ দি চাম আমি বিচাৰিছিলোঁ পপকৰ্ণ কিন্তু পপকৰ্ণ নাপালোঁ কিন্তু আমি নাজানো যে বিস্কুট দিলে কাছ আহে আমি ভাবিছিলোঁ আৰু চিপছ দিলেও আহিব চাগে কিন্তু এতিয়া দি চাম আহেনে নাই চাম আৰু যদি গাইজ আহে ভাগ্য জানে আৰু গোহাঁইজনে কাছ মাতিছে কাছৰ নাম দি থৈছে মোহন আৰু কাৰণে এতিয়া মোহন বুলি মাতিছে চব গাইছ ভাগ্য জানে আৰু যদি আহে এই পেকেটটো বান্ধক দি থৈছে এয়া আহিছে গাইছ এইটো মাছ আহিছে গাইছ ইয়াত বহুত ডাঙৰ মাছো আছে গাইছ গাইছ কাছ আহি আছে কিন্তু ইফালে বান্দৰ আহিছে দি দে পেকেটটো ইফালে দি দে গাইছ চক এয়া কাছ আহি আছে তোমালোকৰ কাৰণে নাই দেই শেষ হৈ গ'ল চক গাইছ এয়া কাছ মাতিছে আহি আছে এয়া কিন্তু কাছ মাতিলে কিন্তু বান্দৰ আহিলে চব গাইছ এয়া সিফালে চব বান্দৰ পুৰা বান্দৰ বহুত আহি গ'ল বান্দৰক চক গাইছে কেনেকৈ পুখুৰীত নামি চিপছ ধৰি খাইছে এয়া কাছ চক গাইছ সেয়া দেখিছে অকণমান মূৰটো উলিয়াইছে গাইছ কিন্তু বিস্কুট দিয়া হ'লে অঁ জ্বলা হ'লে মানে নাখায় আমিও জনা নাছিলোঁ এতিয়া বিস্কুট একপেটি লৈ আহ পংকজ গাইছ সেইজনে ভয়তে যাব বিচৰা নাই আমি এটা বিস্কুট আনিবলৈ আহিছোঁ বিস্কুটটো আনি আপোনালোকক দেখুৱাম বিস্কুটটো দি বিস্কুট দিলে বোলে কাছ মাতিলে আহে বুলি কৈছে মাতোতে আহিছে কিন্তু চিপছটো দিয়াৰ কাৰণে তেখেতে লুকুৱাই দিছে কাছ মানে চিপছৰ গুণটো পাইছে যে সেইকাৰণে কৈছে গাইছ আমি বিস্কুটটো লৈ আহিলোঁ এতিয়া তেখেতে মাতিছে বিস্কুট দিছে কিন্তু বান্দৰবিলাক আহিছে চব গাইছ ভকতে আহিছা হা এই তোমাৰ কাৰণে ভকতে আনিছে নহয় গ'লা কেইটা আছে কাছ আছে 40-45টামান আছে বাকীটা সৰু সৰু বাৰু ডাঙৰ এইজনা আৰু দুজনা আছে
মহানা কেনে এইফালে 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 আগলৈ 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 মহানা আগনে আগনে মহানা Iya sok guys, kaso lagi. Mona Guys, sok diskut guys ya. Guys, ইয়াৰ নাম মোহন নেকি? iya naam Mohan. guys sok এই kaso খাই আছে এজনৰ নাম হৈছে মোহন। Kana এটা দি দিছোন দিয়ক। Pहिले পংকজ বান। দেই উঠি আহা এই ভকতে চাব আকৌ এই ভকতে আহিছে ভকত তোমাৰ কাৰণে আহিছে দিয়ক ময়ো এটা দিম। কনা বান্দৰবিলাকো পাই গ'ল ইয়াত আমাৰ কিছুমান বান্দৰ গাড়ীত এই এয়া ভকতে চাবলৈ আহিছে তোমাক তোমাৰ নাম শুনি এয়া ভকত আহিছে দেই তোমাক এয়া দিছে আকৌ এয়া তোমাক দিছে আকৌ খোৱা ভয় কৰিছে খোৱা এয়া ফটো মাৰিছে আকৌ তোমাক লৈ যাব দেই তোমাক এয়া ফটোত লৈ যাব তোমাক চাব আকৌ দেই তোমাক এয়া চাবলৈ আহিছে দেই তোমাক চাবলৈ আহিছে আকৌ তোমাক এয়া ভকতক দেখুৱাবগৈ তুমি আকৌ ভকতৰ ওচৰলৈ ওলাব লাগে guys চক কি মৰম লগা। খোৱা তোমাৰ কাৰণে আনিছে আকৌ ইফালে চাওক guys বান্দৰ কেইটা আহি সিহঁতে বহি আছেগে। দেই তোমাৰ কাৰণে লৈ আনিছে ইমান দূৰণিৰ পৰা আহিছে ভকত তুমি আকৌ ওলাব লাগে আহিব লাগে এইটো লোৱা এইটো মাতিলে আহিব লাগে তুমি আকৌ নাহা এইটো লোৱা দেই এইটো লোৱা তোমাৰ কাৰণে কি ধুনীয়াকৈ এয়া বিস্কুট লৈ আনিছে তুমি আকৌ ওলাব লাগে আহিব লাগে মাতিলে আহিবা দেই ভকতক দেখুৱাবা ভকতে মৰম কৰিব তোমাক